ই আৰু কৰপে ঐ হাপা ক'ত যা Who are you? ঐ তই পগলা হলি নেকি তই মোক চিনি নাপা হলি আৰু ৰচোন তই এই মুখা বুকুৱে পিঠিয়ে কাৰ মুদ্দাল লিখি লৈছা Hey you, mind your language. তই হলি এটা এক্সপ্ৰে ডেট যাওয়া বস্তু গতিকে এই হাপাক জিটি ওয়াট কৈ মনত নেদবি কষ্ট হাপাৰ পাল্লাত পড়লি হোল লাইফ হৈ যাব নষ্ট কিবা খং উঠলি তোক মই মাথাৰ ওপৰত দি 101 পাক ঘূৰে তোৰ আউট গোয়িং ইনকামিং মুখেদি হলহলকে উলিয়াই দিম হা কি কলি ঐ চলি কথা ভালকে কবি দোস্তু মত তই মোৰ আগতে বয়ফ্ৰেণ্ড আছিলি ইটা জেংকে হেংকে কথা কলিয়ে নহব নহয় হোৱাট বয়ফ্ৰেণ্ড তোৰ হা হোৱাট বয়ফ্ৰেণ্ড I am waiting from new girlfriend. আৰু এটা কথা শুন মেডাম ৰেসপেক্ট ইজ এ অল বয়েজ আৰু শুন নেক্সট টাইম মোক ৰাস্তাত এনকে ভেটা নেদবি প্ৰধানমন্ত্ৰী যাওয়া ৰাস্তাৰ দৰে ৰাস্তা ক্লিয়াৰ কৰি থবি আণ্ডাৰষ্টেণ্ড আসল কথাটো মই ইত্তেহে বুজি পালো তহঁতৰ নিচিনা আপা গিলাকৰ একো গ্যাৰেণ্টি নাই আজি যদি এটা আপিল লগত কালি আকৌ বেলেগ এটা আপিল লগত এই আৱাজ নিচে কুল ডাউন আৰু শুনক মেডাম পৃথিৱীৰ এতিয়া আকৌ বস্তুৰে গ্যাৰান্টি নাই আছে যদি দুই এটা বস্তুৰ ওৱাৰেণ্টি আছে তহঁতৰ নিচিনা আপি গিলাখানৰ কাৰণে আমাৰ আপা গিলাখানৰ বদনাম হৈ গৈছে ৰাতি হেলি ফোনত 7-8 খান হাল বুবি আৰু ৰাতিপুৱা হলি ফুচ সেইকাৰণে এতিয়া মোৰ কাষৰ পাই ঘুচ এমৰ দিবানা যতে মৰা মৰি থাক মোক আৰু বিচাৰি নাযাবি কোন থাকে এই ডালৰ লগত তোক বিচাৰি ফুৰিবাক লাগি মোৰ গৰাজ পৰা নাই যা তাই জানোবা আমাৰ খলিল দোকানীৰ ৰেচন কাৰ্ড দি পুৱাই গধলাই চাবান তেল আনবা যাই থাকিম নাই সোমাই গিলে এখন বৰবাদ কৰিলে